মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে শিক্ষাজ্যোতি এডুকেশ্যন চেনেলটোলৈ আকৌ ওয়েলকাম জনাইছো বহুতো ছাত্ৰ-ছাত্ৰীয়ে মোক কমেন্ট কৰি আছে যে মই অসমীয়া গ্ৰামাৰৰ গোটেই পাৰ্টটো কৰি দিব লাগে অলৰেডি মই দুটা ভিডিও ইয়াত আপলোড কৰি থৈছো এটা শব্দত প্ৰকাশ কৰা আৰু ব্যাক বাক্য তাৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম লগতে মই তিনিখন ডিস্ট্ৰিক্টৰ নগাঁও যোৰহাট কামৰূপ এই তিনিখন ডিস্ট্ৰিক্টৰ অসমীয়া পেপাৰখন সলভ কৰি থৈছো তোমালোকে হেকিখনো চাবা 2025 ৰ অসমীয়া যেটো পৰীক্ষা হ'ব এছএছএলসি তাৰ বাবে তোমালোকৰ এইখিনি সুবিধা হ'ব মই আজি তোমালোকৰ লৈ আহিছো সমাৰ্থক শব্দ যাক আমি প্ৰতিশব্দ বুলিও কওঁ আৰু ইংৰাজীত ইয়াক সিনোনিমছ বুলি কোৱা হয় বহুত ইজি আৰু মই বহুত কিখন পেপাৰ চেক কৰি লৈছো 2024 ৰ প্ৰি বৰ্ডৰ যিমান কিখন ডিস্ট্ৰিক্ট তাৰ উপৰি এছএছএলসি 2016 to 2024 ৰ সকলোখিনি চেক কৰি এটা কথাই গম পাইছো যে এইখিনিৰ ভিতৰতে তোমালোকৰ কমন পৰিব তো ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু বাৰে বাৰে শুনি থাকিবা মই যেহেতু কৈ গৈছো হেকান তোমালোকৰ বহুখিনি সুবিধা হ'ব তৰংগ ঢৌ লহৰ কেতিয়াবা লহৰ দি দিব পাৰে তেতিয়া তৰংগ ঢৌ লিখিবা এটাকৈহে লিখিব দিছে খৰিয়াল কাজিয়া বিবাদ হিম বৰফ তুষাৰ সুমধুৰ সুললিত শুৱলা তৰু বৃক্ষ গছ নিপুণ দক্ষ সমৰ্থ ব্যথা বেদনা কষ্ট মেঘ জলদ ঘন ডাৱৰ ঘৰ আলয় গৃহ কঠিন দুৰুহ টান আলোক জ্যোতি পোহৰ পুৰণি প্ৰাচীন পুৰাতন হাত বজাৰ বিপণী হাত দন্ত্যত থাকিলে আকৌ হাত কৰ পানী কিন্তু মূৰ্ধন্যত আছে বজাৰ বিপণী অতিথি আলহী অভ্যাগত গাঁও গ্ৰাম কপাল ললাট কপুল জিভা জিহ্বা ৰসনা উৎসৰ্গা অৰ্পণ সমৰ্পণ বিষাদ সুখ ব্যথা আকাশ গগন অম্বৰ ইচ্ছা বাঞ্ছা কামনা ঐশ্বৰ্য সম্পদ বৈভৱ পৃথিৱী ভূ ধৰা জুই বাহনী অনল দেশ ভূখণ্ড ৰাজ্য প্লাৱন বানপানী বন্যা নিৰৱচ্ছিন্ন অবিৰাম নিৰন্তৰ সপোন স্বপ্ন সামাজিক সমীৰ বতাহ অনিল হাত পানী কৰ বিপদ সংকট দুৰ্ঘটনা সেৱক দাস অনুস্বৰ এলেহুৱা সুৰুপা ধুদ কটকি দূত ৰাজদূত নিশা ৰজনী ৰাতি নৃপতি ৰজা ৰাজন গজ হাতী হস্তি বিতপী গছ বৃক্ষ ধৱল শুক্ল বগা বাৰিধি মহাসাগৰ অৰ্ণৱ নতুন আধুনিক নব্য পংকজ জলজ পদ্ম জামিনী ৰজনী ৰাত্ৰি কুসুম ফুল পুষ্প হৃদয় হিয়া অন্তৰ ভৰি পদ চৰণ কঠিন টান জুন চন্দ্ৰ জুনবাই চৰাইৰ সমাৰ্থক শব্দ বিহক পক্ষী নীলকণ্ঠ শিৱ মহাদেৱ ঘাঁহ তৃণ বন অতবি হাবি অৰণ্য দাহ দহন জ্বলা পৰ্বত পাহাৰ অচল নদী নৈ তটিনী কনক সোণ স্বৰ্ণ এইকেইটা আছিলে সমাৰ্থক শব্দ বা প্ৰতিশব্দ বা ইংলিছত যদি কওঁ সিনোনিমছ এইখিনি তোমালোকে মনত ৰাখা এইখিনি পৰীক্ষাত আহিব